Hello guys, আহকচোন আজি মাছৰ ডিম বনাওঁ। এয়া চাওক মাছৰ ডিমখিনি মই ভালকৈ ধুই হাতেৰে খচি ল'লোঁ। হাতেৰে খচাটো অকণমান নেদেখালোঁ, তাত দিলোঁ নিমখ হালধি আৰু মই তেল নিদিয়াকৈ তাৱাখনত এয়া দি দিলোঁ। দি পেলাই এয়া চাওকচোন ঢাকি দিলোঁ। এয়া মোৰ হৈয়ে গ'ল। এতিয়া মই পিচ পিচকৈ ইয়াতে কাটি ল'ম ধুনীয়াকৈ তাৱাখনৰ ওপৰতে গৰম হৈ থাকোঁতে। আপোনালোকে যেনেধৰণে কাটি দিব পিচ মই চাৰিচুকীয়াকৈ দিছোঁ, আপোনালোকে যেনেধৰণে ভাল পায় তেনেকৈ দি খাব। এয়া কেৰাহী পেটালোঁ, কেৰাহীত তেল দিলোঁ, মিঠাতেল, তাতে দিলোঁ পিঁয়াজ দি এয়া দিলোঁ মই বিলাহী দি মই এয়া নহৰু দিলোঁ, ধুনীয়াকৈ থাতালি থৈছিলোঁ। তাত দিলোঁ অলপ হালধি, তাৰপৰা অকণ জলকীয়া গুড়ি, অকণমান ধনিয়া গুড়ি, জিৰা গুড়ি অকণ দিছোঁ হা। দি পেলাই এতিয়া মই তাত দিলোঁ সোৱাদ অনুসাৰে নিমখ দি ভালদৰে লৰালোঁ। তাৰপিছতে অকণমান পানী দি পেলাই মজাই দিলোঁ। দি পেলাই এতিয়া মই মাছৰ ডিমখিনি ধুনীয়াকৈ তাৰ ওপৰত দি দিলোঁ। দি পেলাই এতিয়া উল্টা পুল্টা কৰি দিলোঁ। কৰি মই এতিয়া আন্দাজমতে পানী দি দিম। আপোনালোকে যিমান জোল ৰাখিব বিচাৰে সিমান ৰাখিব পাৰিব। এয়া চাওক মোৰ মাছৰ ডিম ৰেডি, এতিয়া খাবলৈ